Hello friends, মই ভনিতাই আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল ভনিতাস ক্ৰিয়েচনলৈ। Friends, এই ভিডিঅ'টোত আজি আমি কথা পাতিবলৈ গৈ আছো খালি পেটত পানী খালে আমাৰ কি কি উপকাৰ হয় বা খালি পেটত আমি কিয় পানী খাব লাগে। তো friends বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। Friends, এদিনত আমি প্ৰায় 1.5 লিটাৰৰ পৰা 3 লিটাৰৰ ভিতৰত পানী খাব লাগে। যদিহে আমি ৰাতিপুৱা উঠিয়ে পানী খোৱা আৰম্ভ কৰো, তেতিয়াহলে আমাৰ শৰীৰত বহুতো উপকাৰ হয়। যেতিয়া আপুনি খালি পেটত পানী খায়, তেতিয়া কি হয় জানেনে বাৰু? বলকচোন জানি লও। Friends, আমি যেতিয়া ৰাতি টোপনি মাৰিবলৈ যাওঁ, তেতিয়াৰ পৰা ৰাতিপুৱালৈ আমাৰ পানী খোৱা নাযায়। গতিকে আমাৰ শৰীৰত পানী শুকাই যায়। কাৰণ আমাৰ শৰীৰে তেতিয়া প্ৰয়োজনীয় পানী নাপায়। আমাৰ শৰীৰে ভালকৈ কাম কৰাৰ বাবে পানীয়ে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে যদি আপুনি গোটেই দিনটোত প্ৰচুৰ পৰিমাণৰ পানী খায়, তেতিয়াহলে সেইটোৱে আপোনাৰ শৰীৰত উপকাৰ কৰে। কিন্তু যদি আপুনি দিনটোৰ আৰম্ভণিতে মানে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পানী খাব পাৰে, সেইটোৱে আপোনাৰ শৰীৰত বিশেষ উপকাৰ কৰে। তো ফ্ৰেণ্ডছ বলকচোন চাও এই স্পেচিয়েল বেনিফিটছবোৰ কি কি। নাম্বাৰ 1, আপোনাৰ শৰীৰত যিটো পানীৰ অভাৱ সেইটো পূৰ কৰে। আপুনি ৰাতি 8 পৰা 10 ঘণ্টা টোপনি যোৱাৰ পিছত আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কমি যায়। গতিকে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পানী খালে শৰীৰত ভালকৈ অক্সিজেন প্ৰবাহিত হয়। আপোনাৰ মাচুল গঠন আৰু ৰক্ত কণিকা গঠন কৰাটো সহায় কৰে। নাম্বাৰ 2, ৰাতিপুৱা শুই উঠিয়েই আপুনি পানী খালে আপোনাৰ মেটাবলিজম বঢ়ায়। ৰাতিপুৱা শুই উঠি এটলিষ্ট 1 গ্লাছ পানী খালে আপোনাৰ 24% বৃদ্ধি পায় আৰু ই আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। নাম্বাৰ 3, পানীয়ে আপোনাৰ শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়ে। যেতিয়া আপুনি খালী পেটত পানী খায়, সেইটোৱে আপোনাৰ পেট চাফা কৰি ৰাখে আৰু আহাৰ খোৱাৰ পিছত পুষ্টিৰ উপাদানবোৰ শৰীৰত ভালকৈ শোষিত হয় আৰু এই শোষণৰ পৰা আপোনাৰ কিডনীও ভালকৈ কাম কৰে। আপোনালোকে এটা কথা মন কৰিছেনে? যেতিয়া আপোনালোকে খালী পেটত বহুখিনি পানী খায় বা এনেও যদি আপোনালোকে পানী খায়, তেতিয়া আমাৰ ঘনকৈ পেচাব হয় আৰু সেই পেচাবৰ দ্বাৰা আমাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ ওলাই যায়। নাম্বাৰ 4, আপোনাৰ ব্ৰেইনত যিবোৰ টিস্যু থাকে বা কলা থাকে, সেইবোৰত 75% এই পানী থাকে। গতিকে আপুনি যেতিয়া ডিহাইড্ৰেট বা পানী শুকাই যায়, তেতিয়া আপোনাৰ ব্ৰেইনে সামান্য পৰিমাণৰ তৰল পদাৰ্থৰে কাম কৰিবলগীয়া হয় আৰু যাৰ কাৰণে আপুনি ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰে। ইয়াৰ ফলত আপোনাৰ মূৰৰ বিষ, মুড বেয়া বা ডিপ্ৰেছনতো ভুগিব পাৰে। গতিকে খালী পেটতে পানী খালে আপুনি এইবোৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰিব। নাম্বাৰ 5, আপুনি যেতিয়া খালী পেটত পানী খায়, তেতিয়া বহুত দীঘলীয়া সময়লৈ আপুনি পৰিপূৰ্ণ হৈ থাকে। এই পানীয়ে আপোনাৰ পাকস্থলী পূৰ্ণ ৰাখে। ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে 1 গ্লাছ পানী খালে সেইটোৱে আপোনাৰ ব্ৰেকফাষ্ট কৰোঁতে কম পৰিমাণৰ কেলৰি গ্ৰহণ কৰাত সহায় কৰে। এই অভ্যাসৰ পৰা আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পৰা দুপৰীয়া লাঞ্চ টাইমলৈ বেছি ভোক অনুভৱ নকৰে আৰু ইয়াৰ মাজৰ সময়খিনি এক্সট্ৰা একো গ্ৰহণ নকৰিলেও হয়। নাম্বাৰ 6, ৰাতিপুৱা উঠিয়ে খালী পেটত পানী খালে আপোনাৰ স্কিন ভালে থাকে আৰু উজ্জ্বল হয়। ফ্ৰেণ্ডছ, গতিকে আপোনালোকে ৰাতিপুৱা খালী পেটত পানী খাওক আৰু বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকক। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।